তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ তো হেল্ল' বন্ধুসকলক স্বাগতম জনাইছোঁ অসমীয়া ব্লগৰ আকৌ এটা নতুন ভিডিঅ' লৈ। তো আমি আজি যাবলৈ ওলাইছোঁ আমাৰ তাতে কিয় গৈ আছোঁ ভিডিঅ'টো চাই থাকক গম পাব শেষলৈকে। আৰু এতিয়া ইপিনেৰে গৈ আছোঁ, আহিলোঁ টাৰ্ণিঙত, টলুঙীয়া টাৰ্ণিং আহি পালোঁ আৰু এতিয়া তাতে আমাৰ বাছ আহিব, তাতে গৈ আছোঁ। এতিয়া চাই থাকক ভিডিঅ'টো শেষলৈকে। তো এইপিনেৰে এতিয়া গৈ আছোঁ শালমাৰালৈ, মানে বাছখন নাহে বোলে। তো এতিয়া শালমাৰাত যাব লাগে আৰু ইফালে আছে ধনজিত আৰু অৰূপ, এইজনৰ লগত গৈ আছোঁ। তো এতিয়া গৈ আছোঁ শালমাৰালৈ, কি হয় নাজানো। তো এতিয়া গৈ আছোঁ আৰু খোজকাঢ়ি লাহে লাহে একদম মানে বাছত উঠিলোঁ আৰু এইফালে চাওক বুঢ়া মানুহ। তো গৈ আছোঁ আৰু এইফালে আছে চাওক ধনজিত যাবে মনে করা অভিমান। আমি এতিয়া কিয় গৈ আছোঁ মানে এই ভালদৰে বুজি দিব বিশ্বজিতে। তো এতিয়া ইয়াত ক'ব লাগিছে কিয় মই কৈ আছোঁ আমি গৈ আছোঁ দিপ্লাই বিল ফিল্ড ষ্টাডিৰ কাৰণে। প্ৰায় আহিয়ে পালোঁ দিপ্লাই বিল। হয়, আমি দিপ্লাই বিল যে ফাৰ্ষ্টত ব্ৰেকফাষ্ট কৰিম, তাৰপিছত ছাৰ বাইদেউহঁতৰ লগত মিলি ফিল্ড ষ্টাডি কৰিম। আৰু প্ৰথমবাৰ না আগতে আহিছিলা? নাই, আগতে অহা নাছিলোঁ, প্ৰথমবাৰ আহিলোঁ। ময়ো প্ৰথমবাৰ। এতিয়া কি হয় ক'ত যাওঁ, কি দেখা পাম আপোনালোকক দেখাবলৈ পুৰা চেষ্টা কৰিম, চাই যাব। আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন আহি পেলোঁ দিপ্লাই বিল। এইখনে হৈছে মানে 2 মিনিটমান আগতে আহি পেলোঁ আৰু এইফালে এতিয়া এনে ফুৰি আছোঁ আৰু টাইম পাছ। তোকে কৈ আছোঁ হা? এই নাই এনেই আছোঁ গেম খেলি, বুজিছা? হয় নেকি? আৰু এইফালে আছে ছাৰ বাইদেউহঁত আছে, এনেকৈ আৰু ফুৰি আছোঁ। ময়ো আছোঁ। তুমি এতিয়া ভাইৰেল ব্ৰেকফাষ্ট পাই গ'লোঁ। তো ব্ৰেকফাষ্ট কৰি এইফালে ছাৰ বাইদেউহঁতে আমাক লৈ আহিলে আৰু এইফালে কৈ আছে কি আছে ক'ত। তো এনেকৈ আৰু এতিয়া এইবোৰ লিখিব লাগিব ফিল্ড ষ্টাডি। তো ইহঁতক এতিয়া গান গাবলৈ দিছে। তো কি গান গাই চাওকচোন অলপমান আপোনালোকেও।
নদীৰ নয়ন প্ৰেমৰ কাজল কলা ইথকে সপোনে বাহিৰ ঘৰলৈ যাবলৈ ওলালোঁ আৰু সৎকাৰ ভিডিঅ' বনোৱা নহ'ল কাৰণ মানে বহুত প্ৰব্লেম হৈ আছিল সেইকাৰণে ভিডিঅ'টো মোবাইলৰ চাৰ্জ নাছিল আৰু এতিয়া ঘৰলৈ গৈ আছোঁ তেনেকুৱা ভিডিঅ'টো নাজানো আৰু যিখিনি হৈছে চাব ভিডিঅ'টো আৰু এতিয়া ঘৰলৈ গৈ আছোঁ যাওক এইপিনে তেওঁ নিবেদ্য আছে আৰু এইফালে চাওক পূৰা মাখি এইবিলাক ক'লা ক'লা দেখিছেনে চব মাখি মানে এই ঠাইটোত বহুত মাখি আছে দীপলাইবিলাক আৰু ঘৰলৈ গৈ আছোঁ বাই 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 দীপলাই